Hey dostu, welcome to back my মোৰ আন এটা নেক্সট ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'ব মানে এখন আমাৰ গাঁৱতে তুলনি বিয়া আছে আৰু তাকে খাবলৈ লৈছো লগতে আপোনালোকো খাব আৰু দেখুৱাম আৰু ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে মই এটা কথা কওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা হৈছে মানে ভিডিঅ'টো বনোৱা এইটো কমেন্ট কৰি জনাব আৰু লগতে সাবস্ক্ৰাইব কৰি থও মোৰ নতুন ভিডিঅ' পাই থাকিলে তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজি জপনাখন নামাও আজি ঘৰত মানুহ আছে সব বিয়ালৈ ককা নাই যোৱা বলক তেতিয়াহ'লে আপোনালোকো খাব ময়ো খাম সকলোৱে মিলি ভাল দিব খাই ন সাইকেলতে আহিছোঁ সৰু মানুহ ক'তনো গাড়ী পাম কেটিএম দিও ক'ত পাম ন বেছি দূৰো নহয় বিয়াখন ওচৰতে এয়া আমাৰ কাৰিকৰকেইটা আপোনাৰ নামটো কি আছিলে আপোনাৰ ডাঙৰ ফেন মই আপোনাৰ চেনেলটো মই সাবস্ক্ৰাইব কৰি দিছোঁ ঠিক আছে আপোনালোকৰ সাবস্ক্ৰাইব কৰি থৈ দিব দাদা আপোনাৰ নামটো কৈ দিয়ক দেখে নাই পুৰা উল্টা মানুহটো উল্টি খাই ধান কাৰণে পৰিছোঁ বোলে মই এতিয়া একো নাই মই আছোঁ খাই দিম আৰু আমি উঠি ল'বি নিজে আৰু কি পালোহি দিয়ক ফাইনেলি বিয়া ঘৰ বিয়া ঘৰত খাইছে দেই কি দাদা আপোনাৰ নামটো কি নমস্কাৰ আপোনাৰ তোমাক চিনি পাইছো বাৰু কালি দেখিছিলো বিয়াখন গৌতম হাজৰিকা আপোনাৰ এয়া আমাৰ প্ৰণামী হাজৰিকা এয়া আমাৰ কি আছিলে কুঞ্জ আৰু এইফালে আমাৰ ডিজে লাগি আছে ইয়াত নাম বৈ ভিডিঅ' কৰি আছে